নমস্কাৰ এই মুহূৰ্তত এটা অতি খুবেই গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফলক লৈ এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ আহি পৰিছে যে কাইলৈ দিনৰ 11 বজাত ঘোষণা হ'ব বহু চৰ্চিত তৃতীয় বৰ্গৰ পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ ফলাফল দিনৰ 11 বজাৰ লগে লগে ৱেবছাইট যোগে এই ফলাফল চাব পাৰিব ইতিমধ্যে সেবাৰ ৱেবছাইটৰ জৰিয়তে ফলাফল চাব পাৰিব আৰু কেনেকৈ আপোনাৰ ৰিজাল্ট চাব তাৰ সবিশেষ এই মুহূৰ্তত টাইম এটা দৰ্শকসকলৰ বাবে লৈ আহিছে আমি ব্ৰেকিং আমাৰ হাতত আহি পৰিছে বহু চৰ্চিত তৃতীয় বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফলক লৈ এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে কাইলৈ দিনৰ 11 বজাত প্ৰকাশ পাব ফলাফল 11 বজাৰ লগে লগে আপুনি চাব পাৰিব আপোনাৰ ফলাফল ৱেবছাইট যোগে আপোনাৰ ফলাফল চাব পাৰিব দিনৰ 11 বজাত ফলাফল ঘোষণা কৰা হ'ব sebaonline.org ৱেবছাইট যোগে আপুনি ফলাফল চাব পাৰিব আন কেইবাটাও আপডেট আমাৰ হাতত আহি পৰিছে এই মুহূৰ্তত 11 বজাৰ লগে লগে ফলাফল প্ৰকাশ পাব কিন্তু আপুনি কিদৰে ফলাফল চাব তাৰ সবিশেষ এই মুহূৰ্তত আমি লৈ আহিছো যে তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফলক লৈ এই মুহূৰ্তত সবাতোকৈ ডাঙৰ খবৰ আহি পৰিছে বহু চৰ্চিত তৃতীয় বৰ্গৰ পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা কৰা হ'ব আৰু এই মুহূৰ্তত যি খবৰ আহি পৰিছে দিনৰ 11 বজাত ঘোষণা কৰা হ'ব পৰীক্ষাৰ ফলাফল 11 বজাৰ লগে লগে আপুনি ৱেবছাইটত গৈ আপোনাৰ ফলাফল চাব পাৰিব sebaonline.org এটো হৈছে সেবাৰ ৱেবছাইট আৰু এই ৱেবছাইটৰ জৰিয়তে ফলাফল প্ৰকাশ কৰা হ'ব 11 বজাৰ লগে লগে আপুনি আপোনাৰ ফলাফল চাব পাৰিব ইতিমধ্যে তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফলক লৈ সবাতোকৈ চৰ্চা চলি থকা পৰিলক্ষিত হৈছে সমগ্ৰ ৰাজ্যত তাৰ মাজতে এই আপডেট আমাৰ হাতত আহি পৰিছে দিনৰ 11 বজাৰ লগে লগে আপুনি আপোনাৰ ফলাফল চাব পাৰিব আৰু দিনৰ 11 বজাত sebaonline.org এই ৱেবছাইটটো আপুনি মনত ৰাখক sebaonline.org এটো হৈছে সেবাৰ ৱেবছাইট আৰু এই ৱেবছাইটত গৈ আপুনি আপোনাৰ ফলাফল চাব পাৰিব 11 বজাত ফলাফল আপডেট কৰা হ'ব বুলি ইতিমধ্যে আমাৰ হাতত খবৰ আহি পৰিছে আৰু 11 বজাৰ লগে লগে আপুনি আপোনাৰ নিজৰ ফলাফল চাব পাৰিব এটা খুব গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো ইতিমধ্যে ৰাজ্যৰ কেবা লাখ যুৱক যুৱতীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল এই খবৰ আমি ইতিমধ্যে প্ৰকাশ কৰিছো যে ৰাজ্যৰ বহু যুৱক যুৱতী পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তৃতীয় বৰ্গৰ পদৰ পৰীক্ষাক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছিল সমগ্ৰ ৰাজ্যজুৰি এই ফলাফল কেতিয়াকৈ ঘোষণা কৰা হ'ব তাক লৈ চৰ্চা চলিছিল আৰু কেনেকৈ ফলাফল পাব তাক লৈ চৰ্চা চলি থকাৰ মাজতে এই খবৰ আহি পৰিছে যে দিনৰ 11 বজাৰ লগে লগে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু এই পৰীক্ষাত 6,71,805 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল 6,71,805 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষা আৰু 26,000 যি পদ আছিল সেই 26,000 পদৰ বাবে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰা হৈছে ইতিমধ্যে চতুৰ্থ বৰ্গৰ পদৰ ফলাফল ঘোষণা কৰা হৈছে তৃতীয় বৰ্গৰ পদৰ ফলাফল কাইলৈ দিনৰ 11 বজাত ঘোষণা কৰা হ'ব আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি দিনৰ ভাগত এটা টুইট কৰিছিল সেই টুইটটো আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এটা টুইট কৰা হৈছে আৰু য'ত তেওঁ প্ৰকাশ কৰিছিল যে দেওবাৰৰ দিনটোতে প্ৰকাশ পাব বহু চৰ্চিত এই পৰীক্ষাৰ ফলাফল আৰু কাইলৈ দিনৰ 11 বজাৰ লগে লগে sebaonline.org এই ৱেবছাইটৰ জৰিয়তে আপুনি আপোনাৰ ফলাফল চাব পাৰিব